গাড়ী 4খনমান বিচাৰিলোঁ, নাপালোঁ এখন। আৰু চাওঁচোন আগত 900 টকা লাজ লাগে, 900 তলত নাযায় বোলে। চাওঁচোন কি কৰে বাৰু। হে গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি নতুন অফিচত চাফাই অভিযানৰ কাৰণে ওলাই আহিলোঁ। বৰ্তমান এতিয়া গৈ আছোঁ অফিচ চাফা কৰিবলৈ। গাইছ, আজি আমি অফিচ চেঞ্জ কৰিছোঁ। অফিচটো আপোনালোকক দেখুৱাম আৰু অফিচৰ আমাৰ আজি চাফাই চলি আছে। বলক কি কৰি আছোঁ আমি দেখুৱাই বোলো অফিচটো চাফাই অভিযান। অফিচত এণ্ট্ৰি কৰি দিলোঁ। বৰ্তমান অফিচত এণ্ট্ৰি কৰি সোমাই পেলাই এয়া ৰাখিয়ে লাগি গ'ল। এইপিনে একদম আমাৰ কাম কৰিবলৈ মাধৱ। আজি নতুন অফিচ আমাৰ এয়া ঝাৰু মৰা হৈ আছে। বৰ্তমান চাফাই অভিযান চলি আছে। পুৰণা অফিচ আমি এৰিছোঁ আজিৰ পৰা। আৰু ৰুমকেইটা চাই দিওঁ এবাৰ আমি। বৰ্তমান কেনেকুৱা লাগিছে? ফ্ৰিজ এটা আমি থকাটো ভাবিছোঁ। ফ্ৰিজটো গেছ নাই, গেছ মাৰি চলাব ফ্ৰিজটো চাওঁ। ফ্ৰিজ ঠিকে আছে, খালি ফ্ৰিজটোৱে কাম কৰে। ফ্ৰিজে কাম কৰি আছে। বৰ্তমান এতিয়া মানুহে যদি ইয়াত গেছ ভৰায় তেনেহ'লে ধুনীয়াকৈ হৈ যাব ফ্ৰিজৰ কাম। ফ্ৰিজ চফা কৰি ফ্ৰিজে পাইছোঁ ফ্ৰিজটো ঠাণ্ডা ঠাণ্ডা পানী খাব পাৰোঁ। যেতিয়া ফ্ৰিজ পাইছোঁ আমি, নহয় জানো? আমাৰ ঝাৰু মাৰি আছে কিটচেনত। কিটচেনটো এবাৰ চাই দিওঁ। কিটচেনটো বঢ়িয়া আছে। কিটচেনটো আমি গৈ আছোঁ নেক্সট পুৰণা অফিচলৈ। এতিয়া আমি চাইছোঁ বন্ধ কৰি পেলাই পুৰণা অফিচ যাম। লগ পাই আছোঁ পুৰণা অফিচত। তেনেহ'লে ঠিক আছে, চাই দিব লাগিব। এতিয়া বন্ধ কৰি দিছোঁ আৰু এতিয়া আমি ওলাই গৈ আছোঁ পুৰণা অফিচত। আমাৰ নতুন অফিচৰ এতিয়া আমি পুৰণা অফিচ গৈ আছোঁ বৰ্তমান। বলক গাড়ীত উঠি দিলোঁ। এতিয়া আমি পুৰণা অফিচৰ কাৰণে ওলাই দিছোঁ। এইটো ৰাস্তাটো বৰ্তমান বাইকত পুৰণা অফিচ। ক'ত গৈ আছোঁ আমি? নতুন অফিচ নে পুৰণা? পুৰণা অফিচ। আমি পুৰণা অফিচ গৈ আছোঁ। নতুন অফিচ বেগত ওলাই গ'ল। ওলাই পেলাই আমি এতিয়া কোনটো যাম? এইটোতে গুচি যাম। ফোন কৰিব থাকিলে এইটো ল'লে ৰুম ফ্ৰিজ বিচাৰি ঘূৰি ফুৰিলে ভালে লাগে। ছেকেণ্ড হেণ্ড ফ্ৰিজ যদি কাৰোবাৰ আছে জনাবচোন। আমাক একদম ছেকেণ্ড হেণ্ড ফ্ৰিজ লাগে। আমি ছেকেণ্ড হেণ্ড ফ্ৰিজ বিচাৰি ঘূৰি ফুৰিছোঁ বৰ্তমান। কিমানত লাগে? 3000 টকা ছেকেণ্ড হেণ্ড ফ্ৰিজ লাগে আমাক। বৰ্তমান হাইৱে আহি আছোঁ। পুৰণা অফিচ পাইছোঁহি আৰু পুৰণা অফিচৰ গলি। আমি আহি পাই গ'লো পুৰণা অফিচ। পুৰণা অফিচ আহি পাই আমি আকৌ ওলালোঁ আমাৰ গাড়ী বিচাৰি। কিয়নো গাড়ী নাপালে আমি বস্তুখিনি নিব নোৱাৰিম, সেইকাৰণে ওলাই গ'লোঁ আমি। এতিয়া গাড়ী বিচাৰি ঘূৰি ফুৰিছোঁ। বৰ্তমান গাড়ী পোৱা নাই। ৰিক্সা এখনকে লৈ যাওঁ নেকি? গাড়ী নাপালে ৰিক্সাকে লৈ যাম আৰু উপায় নাই।
10 টিপ মাৰিব 10-11 টিপ মাৰি দিব আৰু ৰিক্সাই নহ'লে সন্ধিয়ালৈকে মাৰিয়ে থাকিব আৰু উপায়টো নাই নাপালে এনেকৈ কৰিব আমি ঘূৰি ফুৰিছোঁ এইটো ৰাজগড় পথ ৰাজগড় পথত আমি বিচাৰি ফুৰিছোঁ গাড়ী এতিয়া ব'লকচোন আমি কিনো কৰোঁ কেনেকৈনো বিচাৰোঁ কেনেকৈনো মিলাওঁ গাড়ী চাওঁ মানে গাড়ী বিচাৰিয়ে পোৱা নাই বিচাৰিহে আছোঁ বৰ্তমান চাওকচোন কি কৰি আছোঁ পাইছোঁ গাড়ী এতিয়া কি হয় ফোন লগাই আছোঁ আমি কি কয় বা চাওঁচোন কি কয় ভাড়াটো মাৰিব লাগিছিলে হে এতিয়া নহ'ব নেকি নহ'ব বোলে বৰ গাড়ী 4খনমান বিচাৰিলোঁ নাপালোঁ এখন আৰু চাওঁচোন আগত নাপালোঁ গাড়ী আকৌ গৈ আছোঁ বিচাৰি বৰ দিগদাৰ উল্টা ফালে গ'লে বোলে ফাইন কাটে আমি 15 মিটাৰমান উল্টা পাৰে আহিছোঁ জানো আমাৰ ফাইন কাটিলেও কাটক আৰু উপায়টো নাই আৰু এখন গাড়ী পাইছোঁ ব্ৰিজৰ তলত $900 লাষ্ট লাগে 900 তলত নাযায় ব'লক ব'লক লাষ্টত ফাইনেলি 900 টকাত হ'ল আৰু ওলাই দিম আৰু এতিয়া বস্তু ল'বৰ কাৰণে বুলি গাড়ী চাড়ী মিলোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ অফিচ বন্দবস্ত লাষ্ট 900 টকা এতিয়া আমি গৈ আছোঁ অফিচত গৈ এতিয়া খেজেং মেজেং যি আছে আৰু চব ক্লিয়াৰ কৰি নতুন অফিচ যায়গা এই নতুন মিউজিক এটা আমিও শিকিব লাগিব কি আছিলে মিউজিকটো পাহৰিলোঁ নহয় মুখক পেচানা কিবা এটা বুলি কয় পাহৰি গ'লোঁ সেইটো কৰিম আজি জাষ্ট বোলে কণী ফুটি ওলাইছে উমনিত আছিলে ইমান দিনে কোনে এতিয়া মেইন কথা হ'লে বুঢ়াৰ গাড়ীখন উলিয়াব লাগিব নহয় আমি আমি গাড়ী সোমাই দিম এতিয়া আমি ওলাই দিম আমাৰ নতুন অফিচটোলৈ বৰ্তমান গাড়ী ৰেডি এয়া আমি ওলাই আহি আছোঁ ৰাস্তাটোতে গলিটোতে আছোঁ গলিটোৰ পৰা আমি ওলাই দিছোঁ এতিয়া আমি ৰাস্তা দি নাযাওঁ মেইন ৰাস্তা দি সিও নাযায় ব'ল না সি এনেকৈ চিধা যাব হাতৰ গতি একদম ক'লা পিলা হৈ গৈছে আৰু হাল বাল হৈ গৈছে আলবালটো ক'ব পাৰি আমাৰ আলবাল আগতে জুবিন দাই কয় আৰু আমি আলবাল কাটো কি ডাঙৰ কথা এইটো আলবাল আগতে যাব নোৱাৰে আমি যাব পাৰিলোঁ হয় না আমি আজি মানে গাড়ীও মাথা খাই দিছে যিটো ৰাস্তাত যাব গ'লোঁ সেইটো ৰাস্তাত তেওঁলোক নাই যোৱা উল্টা ৰাস্তাত আহি আমাৰ মাথা খাই দিছে এইপিনে ভাতে খোৱা নাই পেট কৰাই মানে কয় নহয় পেটত নিগনি দৌৰিছে আজি সঁচাকৈ দৌৰি আছে আমাৰ পেট তামাম দৌৰিছে ন তামাম হিচাপ কৰিব নোৱাৰা কথা এইবিলাক ৰিক্সা উৰাই দিম বুলি ভাবিছে দেখোন ৰিক্সা উৰাই দিবলৈ বিচাৰিছে কি হ'ব ব'লক গৈ থাকোঁচোন কি হয় আকৌ ক'তো আহি পালে এই গাড়ী আমাৰ কাম বন কৰি আছোঁ আজি আমাৰ অফিচ খালী কৰোঁতে কৈছে লাষ্ট এইখিনি আছে আৰু এইখিনি আছে চিলিণ্ডাৰ আছে চেষ্টা
বলি বাই বাই বলো বলো আমার লাস্ট গাড়ি এখানে ঘুর না হ্যাঁ এখানে ঘুর আমার লাস্ট গাড়ি চেঞ্জ কৰোঁতে কৰোঁতে সন্ধিয়া হৈ গ'লগৈ এতিয়া পূৰা সন্ধিয়া আৰু আমি ৰৈ আছোঁ এজনে এয়া ফোনত কথা পাতি আছে এতিয়া আমি ৰুম যাম আৰু ৰুম গৈ পেলাই অলপ গা পা ৰেডি হ'ম তাৰপিছত চাওঁ কি কৰিব পাৰোঁ কি নাই তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব আৰু নেক্সট এটা ব্লগত লগ পাম আজিলৈ বাই বাই